हेलो फ्रेंड्स আজি আপোনালোকৰ কাৰণে মই কেইটামান ইন্টাৰেষ্টিং ফ্যাক্টস লৈ আছো তাৰ আগত যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰে দিলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কাৰণ আমি এনেকুৱা ইন্টাৰেষ্টিং আৰু নলেজেবল ভিডিও আনিয়ে থাকো আৰু বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো ফ্যাক্ট নাম্বাৰ 1 আইফোন আইপ্যাড এতিয়া পৃথিৱীৰ বেষ্ট প্ৰডাক্টৰ ভিতৰত এটা কিন্তু আপুনি আইফোন আইপ্যাডৰ আই মানে কি জানেনে যদি নাজানে মই কৈ দিও যে আইৰ মিনিং হল ইন্টাৰনেট ইয়াত বুজাইছে যে আইফোনৰ ইন্টাৰনেট বহুত স্মুথ ফ্যাক্ট নাম্বাৰ 2 ফ্ৰেন্স পাৰ্লেজি বিস্কুটত যোনটো ছোৱালীৰ ফটো থাকে সেই ছোৱালীটো এতিয়া 61 বছৰৰ মহিলা হয় এই ফটোটো তেওঁৰ তেতিয়াৰ হয় যেতিয়া তেওঁ 1 বছৰৰ আছিল মাত্ৰ ফ্যাক্ট নাম্বাৰ 3 সাপটো আপুনি দেখিছে কিন্তু আপুনি জানেনে সাপে আপোনাক কেতিয়াও এনে নুখুটিয়ায় তাক কিবা কৰিলেহে খুটিয়াব আৰু আপোনাক যদি কেতিয়াবা সাপে খুটিয়ায় তেতিয়া আপুনি এটো জানিব পাৰে যে আপোনাক বিষ থকা সাপে খুটিয়াইছে নে বিষ নথকা সাপে যদি বিষ থকা সাপে খুটিয়াইছে তেতিয়া হলে আপোনাৰ গাত এনেকুৱা হ'ব আৰু যদি বিষ নথকা সাপে খুটিয়াইছে তেতিয়া হলে এনেকুৱা ফ্যাক্ট নাম্বাৰ 4 ফ্ৰেন্স হলিসি নামৰ এখন দেশ আছে যত মাত্ৰ 799 টাহে মানুহ থাকে ফ্যাক্ট নাম্বাৰ 5 ইনষ্টাগ্ৰামত 1 ঘণ্টা আগত যিমান ফটো আপলোড হৈছে সেই গুটেইখিনি আপোনাৰ চাবৰ কাৰণে 11 বছৰ লাগি যাব তেতিয়া হলে ভাবক ইনষ্টাগ্ৰামত 1 ঘণ্টাত কিমান ফটো আপলোড হয় ফ্যাক্ট নাম্বাৰ 6 হাতী এটা এনেকুৱা জন্তু যোনে পানী কোট আছে 5 কিলোমিটাৰ দূৰৰ পৰাই গম পাই যায় ফ্যাক্ট নাম্বাৰ 7 ফ্ৰেন্স আপোনাৰ মনত এইটো কেতিয়াবা আহিছে যে মুৰ্গী প্ৰথমত আহিছিল নে কণী তেতিয়া হলে মই কৈ দিও যে বৈজ্ঞানিকৰ মতে কণী প্ৰথমত আহিছিল কাৰণ কণীত এটা এনেকুৱা প্ৰটিন পোৱা হয় যোনটো অকল মুৰ্গীয়ে উৎপন্ন কৰিব পাৰে ফ্যাক্ট নাম্বাৰ 8 চকলেট কেতিয়াও কুকুৰক নুখুৱাব কাৰণ চকলেটত থিওপ্ৰমাইন নামৰ এটা পদাৰ্থ থাকে যোনটো কুকুৰৰ নাৰ্ভাছ সিস্টেমক ক্ষতি কৰে আৰু তেতিয়া কুকুৰটোৰ মৃত্যু হ'ব পাৰে ফ্যাক্ট নাম্বাৰ 9 মানুহৰ বডিত ইমান কাৰ্বন থাকে যিমান 9000 পেন্সিল বনোৱাত লাগে ফ্যাক্ট নাম্বাৰ 10 পৃথিৱীৰ প্ৰথম সিম কাৰ্ডখন গিছেকি এণ্ড ডেভৰিন নামৰ এটা কোম্পানীয়ে বনাইছিল